নমস্কাৰ, মই তৰালি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা ৰেচিপি, সকলোৱে জনা ৰেচিপি বনাম। মই কি বনাওঁ লগতে আপোনালোককো দেখাই যাম। সেইটো হ'ল কঁঠালৰ গুটিৰ পিটিকা। কঁঠালৰ গুটিৰ পিটিকা কোনোৱে নজনা বুলি ক'লেই ভুল হ'ব। কঁঠাল নাখালেও সকলোৱে কিন্তু কঁঠালৰ গুটিৰ বিভিন্ন ধৰণৰ ৰেচিপি বনাই খায়। আজি আহকচোন মই কঁঠালৰ গুটিৰ পিটিকা কেনেদৰে বনালোঁ আপোনালোকক লগতে দেখাই যাওঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমে লৈছোঁ কঁঠালৰ গুটি কেইটামান, সেইকেইটা আগতে বইল কৰি লৈছোঁ। এইখিনি ভালদৰে চামুচখনেৰে পিটিকি লৈছোঁ। আপোনালোকে হাত ব্যৱহাৰ কৰি হাতেৰেও কৰিব পাৰে। কঁঠালৰ গুটিটো আলুৰ নিচিনা সকলোতে মিক্স খাই যায়। ইয়াক আমি বেলেগ বেলেগ আঞ্জা বনোতেও ব্যৱহাৰ কৰিব পাৰোঁ। মই ইয়াতে এতিয়া এটা কটা পিঁয়াজ যোগ কৰি দিম। মই ইয়াত কটা পিঁয়াজ লৈছোঁ। এতিয়া মই ইয়াতে দিম নহৰুকেইটা মই প্ৰথমতে পুৰি লৈছোঁ, কাৰণ পুৰি ল'লে এটা ধুনীয়া সোৱাদ হয়, লগতে এটা স্মকি ফ্লেভাৰো আহি যায়। লগতে দিম 3 পাত মান ধনিয়াটো অপশ্যনেল হয়, কিন্তু দিলে খাবলৈ বেছি সোৱাদ হয়। মান ধনিয়াৰ পাত 3টা মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে দিম ভোট জলকীয়া। এটা নিদিওঁতে বাৰু অকণমান কাটি দিম, কাৰণ জ্বলাটো ইমানেই বেছি যে পিছত অৱস্থা একেবাৰে বেয়া হৈ যাব। আপোনালোকে ভোট জলকীয়া হাতেৰে কাটোতে সাৱধান হ'ব, নহ'লে চকুত লাগিলে জ্বলিব পাৰে। সোৱাদ অনুসৰি নিমখ, আৰু অকণমান দি দিলোঁ, কম হ'ব ভাবি। এতিয়া ইয়াতে দিম মই 2 চামুচ তেল। আপুনি যি তেল ডেইলি ব্যৱহাৰ কৰে সেইটো তেল দিলেই হ'ল। আৰু ইয়াৰ সোৱাদ বঢ়াবলৈ মই ইয়াতে 1 চামুচ কলাখাৰ দিম। মই কলাখাৰ ঘৰত বনোৱা কলাখাৰেই ব্যৱহাৰ কৰিছোঁ। এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ম। হৈ গ'ল আমাৰ কঁঠালৰ গুটি পিটিকা। আপোনালোকক জনাবচোন খাই কেনেকুৱা পায়, আৰু সকলোৱে খাই এতিয়া আৰু কথাই নাই। যি ভাতৰ লগতে নহয়, পন্তা ভাতেই হওক বা গৰম ভাতৰ লগতে খাই দিলেই হৈ গ'ল। আৰু ভিডিঅ'টো কেনে পালে জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটি টিপি দিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ পাম সেই আশাৰে আজিলৈ বাই বাই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।